যে সাং শ্রীমত যশোদা সুতপুত কমলে নাস্তে ভক্তি নরানাং যে সামাভীর কন্যা প্রিয়গণ কথনে নানুরক্তা রসজ্ঞাং যে সাম শ্রীকৃষ্ণ লীলা ললিত রস কথা সাদৰু নৈব্য কনুৱে ধিকতাং ধিকতাং ধিগিতান কথয়তি নিয়তাং কীৰ্তনস্তু মৃদঙ্গম হৰি ৰাম 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 ৰাম। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যা কিৰি নাহি কেও পাম তুহাৰি চৰণে ৰেণু শত কৌটি বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম, বাৰ এক কৰোহো প্ৰণাম। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ আৰু মাধৱ গুৰুজনাক প্ৰণিপাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ অৰ্থাৎ নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ শিল্পগ্ৰামৰ বিশেষ আয়োজন সামূহিক সাংস্কৃতিক অনুষ্ঠান অৰ্থাৎ কমিউনিটি কালচাৰেল প্ৰগ্ৰাম। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ অধীনৰ 7টা আঞ্চলিক পৰ্যায়ৰ কেন্দ্ৰ জ'নেল কালচাৰেল চেণ্টাৰ বুলি জনা যায় আৰু উত্তৰ পূব ভাৰতৰ 8খন 8 ভনী ৰাজ্যৰ কেন্দ্ৰ হৈছে উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ আৰু এই কেন্দ্ৰৰ মুখ্য কাৰ্যালয় ডিমাপুৰত আৰু গুৱাহাটীৰ এই পাঞ্জাবাৰীৰ শিল্পগ্ৰামস্থিত NEZCC শিল্পগ্ৰামৰ এয়া হৈছে কলাগ্ৰাওঁ। এই কলাগ্ৰাওঁলৈ আপোনালোক সকলোকে স্বাগত সম্ভাষণ জনাইছোঁ আৰু আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ সন্মানীয় ডাইৰেক্টৰ সংগীত নাটক অকাডেমী বঁটাৰ বিভূষিত ডক্টৰ প্ৰসন্ন গগৈ ছাৰ, পূব গুৱাহাটী বিহু সন্মিলনৰ সন্মানীয় সভাপতি শ্ৰীযুত বিপুল তালুকদাৰদেৱ, সন্মানীয় সম্পাদক শ্ৰীযুত সীমান্ত ঠাকুৰীয়াদেৱ, পূব গুৱাহাটী বিহু সন্মিলনৰ মহিলা শাখাৰ সভানেত্ৰী শ্ৰীযুতা জুৰি বৰা বাইদেউ আৰু সম্পাদিকা শ্ৰীযুতা দীপামণি মেধি বাইদেউ, গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰডাকশ্যন গোষ্ঠী ওম সাই গণেশ প্ৰডাকশ্যনৰ মাননীয় সভাপতি শ্ৰীযুতা পলি কোচ বাইদেউ আৰু এই মুহূৰ্তত আপোনালোকৰ সন্মুখত যি মহাপুৰুষজনাৰ ৰুক্মিণী হৰণ নাটৰ আগভাগ লৈছে এই ভাওভাগীৰ পৰিচালক পল্লৱজ্যোতি বৰুৱা ডাঙৰীয়া, আটাইকে আমি ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ তৰফৰ পৰা স্বাগত সম্ভাষণ জনাইছোঁ আৰু আজিৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। পূব গুৱাহাটী বিহু সন্মিলন হৈছে উত্তৰ পূব ভাৰতৰ এটি অতিকে প্ৰখ্যাত বিহু সন্মিলন। এই বিহু সন্মিলন 1961-62 খ্ৰীষ্টাব্দ অৰ্থাৎ 1883 শকত অসমৰ প্ৰাণকেন্দ্ৰ গুৱাহাটীত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা 1961-62 চনৰ পৰা অসম তথা উত্তৰ পূব ভাৰতৰ বিহু সংস্কৃতি প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত পূব গুৱাহাটী বিহু সন্মিলনে গুৰু দায়িত্ব পালন কৰি আহি বিভিন্ন ধৰণৰ বিহু সন্মিলনৰ লগতে কৰ্মশালা আয়োজন কৰি আহিছে। এইবাৰ গ্ৰীষ্মকালীন এই বন্ধৰ সুবাদতে পূব গুৱাহাটী বিহু সন্মিলনীৰ মহিলা শাখাৰ নেতৃত্বত আৰু ওম সাই গণেশ প্ৰডাকশ্যনৰ সহযোগত যোৱা 8 জুলাইৰ পৰা 19 জুলাইলৈ এখনি কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু এই কৰ্মশালাৰ বিষয়বস্তু হৈছে ভাৰতবৰ্ষৰেই নহয় পৃথিৱীৰ সৰ্ববৃহৎ সাংস্কৃতিক নাটকৰ ভেটি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ মহাপুৰুষ মাধৱ গুৰুজনাৰ কৃত অংকীয়া ভাওনা। এই অংকীয়া ভাওনাৰ আধাৰত যোৱা 15-20 দিন ধৰি পূব গুৱাহাটী বিহু সন্মিলনৰ মহিলা শাখাই যি কৰ্মশালাৰ আয়োজন কৰিছিল এই কৰ্মশালাৰ আজিৰ শেষৰ অনুষ্ঠানটি আমাৰ শিল্পগ্ৰাম চৌহদত আপোনালোকৰ সন্মুখত মহাপুৰুষজনাৰ কৃত ৰুক্মিণী হৰণ প্ৰদৰ্শন কৰিবলৈ ওলাইছে। যদিও অংকীয়া ভাওনা মহাপুৰুষ গুৰুজনাৰ পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, পাৰিজাত হৰণ, ৰাম বিজয়, হৰমোহন আৰু ৰুক্মিণী হৰণ যদিও বা অংকীয়া নাটশাৰীত তেখেতে ৰচনা কৰি গৈছে,
সম্পূৰ্ণ শাস্ত্ৰসন্মত নহ'লেও এই আমাৰ উঠি অহা প্ৰজন্মৰ তথা অসমৰ তথা গুৱাহাটীৰ যিসকল শিল্পী কলা কৌশলী আছে মহিলা শিল্পী কলা কৌশলীসকলক কিছু তেওঁলোকক শিকাই বুজাই আপোনালোকৰ সন্মুখত আজি অংকীয়া ভাওনা ভাগ প্ৰদৰ্শন কৰিবলৈ ওলাইছে যদিও মই সম্পূৰ্ণৰূপে অংকীয়া ভাওনা বুলি ক'ব বিচৰা নাই কাৰণ শাস্ত্ৰসন্মত গুৰুজনাৰ শাস্ত্ৰসন্মতভাৱে আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ যদিও নামঘৰ আকৃতিত আমি কৰিব পৰা নাই গতিকে আমি নাট বুলি আমি নাটকেই বুলিছোঁ ভাওনা বুলিছোঁ গতিকে আপোনালোকক আৰু বেছি সময় নলওঁ এতিয়া মই মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ ডিমাপুৰৰ মাননীয় সঞ্চালক অসমৰ প্ৰতিষ্ঠিত বিহু শিল্পী আন্তঃৰাষ্ট্ৰীয় মঞ্চত অসমৰ নাম জিলিকাবলৈ সক্ষম হোৱা বিহুগুৰু ডাক্তৰ প্ৰসন্ন গগৈ সংগীত নাটক অকাডেমীৰ বিভূষিত শিল্পী তেখেতক মই আহিবলৈ অনুৰোধ জনাইছোঁ লগতে বিপুল তালুকদাৰদেৱ পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি সীমান্ত ঠাকুৰীয়া পূব গুৱাহাটী বিহু সন্মিলনৰ সম্পাদক জুৰি বৰা সভানেত্ৰী মহিলা শাখা দীপামণি মেধি সম্পাদিকা মহিলা শাখা আৰু ওমচাই গণেশ প্ৰডাকশ্যনৰ সভাপতি পলি কোচ তেখেতলোক অতিথিসকলক আমি এখনি গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ আমি অকণমান সন্মুখলৈ আহিব প্ৰথমে আমি আমাৰ সঞ্চালক মহোদয়ক আমাৰ অতিথিসকলক একোখনকৈ গামোচা দি তেখেতলোকক মঞ্চৰ এই কাৰ্যসূচীলৈ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ সঞ্চালক মহোদয়ে এয়া বিপুল তালুকদাৰদেৱক সন্মান জনাইছে ছাৰক দি দিয়ক তেখেতক দি দিয়ক জ্বলাব হ'ব আমি আমাৰ ইয়াৰ পাছতে বিপুল তালুকদাৰদেৱক আমি আদৰণি জনাব বিচাৰিছোঁ আদৰণি জনাব ডক্টৰ প্ৰসন্ন গগৈ ছাৰে NEZCC ডাইৰেক্টৰ ইয়াৰ পাছতে সীমান্ত ঠাকুৰীয়া মহিলা শাখাৰ সভানেত্ৰী শ্ৰী জুৰি বৰা মহিলা শাখাৰ সম্পাদিকা শ্ৰী দীপামণি মেধি আৰু ওমচাই গণেশ প্ৰডাকশ্যনৰ সভাপতি শ্ৰীযুতা পলি কোচ বাইদেউ আৰু এয়া দীপামণি মেধি বাইদেউ এজাউৰি হাত চাপৰিয়ে আজিৰ অনুষ্ঠানটি শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মই আজিৰ কাৰ্যসূচীটো বন্তি প্ৰজ্বলনেৰে আজিৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ মই আটাইসকলকে অনুৰোধ জনাইছোঁ বন্তি প্ৰজ্বলন কাৰ্যসূচী বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীত আমাৰ যিসকল কৰ্মকৰ্তা আছে তেখেতসকলকো সহযোগিতা কৰিবলৈ অনুৰোধ জনাইছোঁ ভাৰতবৰ্ষৰ যিকোনো ধৰণৰ মাংগলিক অনুষ্ঠান বা সাংস্কৃতিক অনুষ্ঠানত যিহেতুকে গুৰু বন্দনাৰে আৰম্ভ কৰা হয় 500 বছৰীয়া মহাপুৰুষীয়া পৰম্পৰাগত আৰু ধৰ্মীয় নীতিৰ মাধ্যমেৰে এয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ দ্বাৰা আজিৰ সাংস্কৃতিক অনুষ্ঠানৰ শুভাৰম্ভ কৰিছে সংস্কৃতি মন্ত্ৰালয় ভাৰত চৰকাৰৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ তথা সঞ্চালক ডাক্তৰ প্ৰসন্ন গগৈদেৱ পূব গুৱাহাটী বিহু সন্মিলনৰ বিষয়ববীয়া আৰু ওমচাই গণেশ প্ৰডাকশ্যনৰ বিষয়ববীয়া লগতে বিভিন্ন কৰ্মকৰ্তাসকলে ৰুক্মিণী হৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কৃত অংকীয়া নাটসমূহৰ ভিতৰত এক অনবদ্য এক অনুপম আৰু যুগমীয়া আমাৰ সত্ৰীয়া সংস্কৃতিৰ নাট ৰুক্মিণী হৰণ এই ৰুক্মিণী হৰণ ভাওভাগীৰ সুদূৰ শিৱসাগৰৰ সত্ৰীয়া শিল্পী পল্লৱজ্যোতি বৰুৱা ডাঙৰীয়াই পৰিচালনা কৰি উলিয়াইছে অংকীয়া নাটৰ আধাৰত ৰুক্মিণী হৰণ ভাওনাখনিত অসমৰ বিভিন্ন প্ৰান্তৰ কলা কুশলীসকলে অংশগ্ৰহণ কৰিছে সূত্ৰধাৰৰ ৰূপত আশ্ৰমিকা কৃষ্ণৰ ভাৰত তুৰন্যা দাস উদ্ধৱৰ ভাৰত মীৰা বৈশ্য ৰুক্মিণীৰ ভাৱত দীক্ষিতা দাস মদন মঞ্জুৰীৰ ভাৱত ইপ্সিতা দেৱী সখীপ্ৰিয়াৰ ভাৰত দিদীক্ষা ভূঞা হৰিদাসৰ ভৰত
জুনু ৰাজখোৱা ভীষ্মৰ ভাৱত কল্পনা মহন্ত, ৰাণী শশীপ্ৰভাৰ ভাৱত ৰুমি দাস, মন্ত্ৰীৰ ভাৱত অঞ্জনা দাস, ৰুক্মবীৰৰ ভাৱত জ্যোৎস্না চেতিয়া ফুকন, বেদনিধিৰ ভাৱত ডক্টৰ অৰুণিমা বৰুৱা, শিশুপালৰ ভাৱত দীপালী বৰা, মহাভাৰতৰ ভাৰত পূৰবী সন্দিকৈ, জৰাখণ্ডৰ ভাৱত নন্দিতা দত্ত দাস, প্ৰথম ৰজাৰ ভাৱত জোনালী দাস, দ্বিতীয় ৰজাৰ ভাৱত মীনাশ্ৰী হাজৰিকা, দ্বাৰপালৰ ভাৱত নিৰ্মালী ভাগৱতী, পল্লৱজ্যোতি বৰুৱাৰ পৰিচালক আৰু গায়ন বায়নৰ নেতৃত্ব, প্ৰীতম ভূঞা গায়ন, ওম প্ৰকাশ বৰা গায়ন, দীপু শইকীয়া বায়ন, ৰাতুল চেকনি ধৰা বায়ন, ৰাজীৱ দত্ত বাঁহী আৰু ৰশ্মি বৰা দোহাৰৰ সহযোগী শিল্পী। এতিয়া মই নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ সন্মানীয় সঞ্চালক ডাঙৰীয়াক আজিৰ উদ্বোধনী ভাষণেৰে আপোনালোকক ৰুক্মিণী হৰণ নাট ভাগিলৈ আগবঢ়াই দিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে মই সকলোকে উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ শিল্পগ্ৰাম আপোনালোকক আদৰণি জনাইছোঁ। হয়তো মোৰ এইটো এটা নতুন অভিজ্ঞতা হ'ব, সদায় আপোনালোকৰ তাত চানমাৰীত গৈ থাকোঁ, চানমাৰী বিহুতলীত। এইবাৰ মোৰ এনেকুৱা যেন লাগিছে গোটেই চানমাৰী বিহুতলীখন ইয়াতে আছে, মই আকৌ চানমাৰীলৈ অহা যেনে লাগিছে। চানমাৰী বিহুতলী আৰু মোৰ জীৱনৰ বহুত ডাঙৰ এটা সম্পৰ্ক। বিহু মাৰি থকা বয়সৰ পৰা প্ৰায় 93 মানৰ পৰা চানমাৰী বিহুতলীত বিহু পৰিৱেশন কৰোঁ, প্ৰাইজ পাওঁ, ডিছকুৱালিফাইও হওঁ কেতিয়াবা। তাৰপিছত আকৌ বিচাৰকৰ অনুষ্ঠানত বহিছোঁ, খুব ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠান চানমাৰী বিহুতলী, মই য'তেই যাওঁ ত'তে খালি চানমাৰী বিহুতলীৰ কথাই কওঁ যে কিমান সুন্দৰভাৱে তেওঁলোকে আয়োজন কৰে বিহু। আজি এটা বস্তু ভাল লাগিছে যে বিহু বাদেও আপোনালোকে যে এটা সুন্দৰ ইয়াত ভাওনা উপস্থাপন কৰিবলৈ আহিছে, তাকো চানমাৰীত নহয়, আজি উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ শিল্পগ্ৰামত। তাতকৈ কি লাগিছে আৰু। এটা হ'ল আমাৰ লোককলাকৃষ্টি জীয়াই ৰখাৰ আপোনালোকৰ যিটো আদৰ সাদৰ আৰু যিটো চিন্তা চৰ্চা নতুন প্ৰজন্মৰ বাবে, তাক আমি খুব আদৰি লৈছোঁ, খুব ভাল পাইছোঁ। সেইবাবে আমি উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰই ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয়ৰ দ্বাৰা আজি যিখন ভাওনা ইয়াত উপস্থান কৰিব, সেইখন লাইভ ৱেবকাষ্ট হৈ আছে। আজি যদি বিদেশতো কোনোবা আছে তেওঁ চাব পাৰিব, হয়তো পিছতো চাব পাৰিব, আৰু কোনে কি পৰিৱেশন কৰিছে, কেনেকুৱা আপোনালোকৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা হ'ব তাকো আপোনালোকে চাব পাৰিব। ভাল লাগিছে। প্ৰত্যেকজনক মই নাম নক'লোঁ, গোটেইকেইজনক চিনি পাওঁ, মোৰ ঘৰুৱা নিচিনা। চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই প্ৰচেষ্টা আপোনালোকে জীয়াই ৰাখক নতুন প্ৰজন্মৰ বাবে, যাতে আমাৰ অসমৰ কলাকৃষ্টি চানমাৰী বিহুতলী বুলি খালি বিহু বুলিয়ে নহয়, আজি বেলেগ কলাকৃষ্টিকো আপোনালোকে যেনেকৈ এই ভাওনাখনক আজি দিছে আৰু বেলেগো আপোনালোকে কৰিব বুলি আমাৰ ধাৰণা থাকিল। আৰু আমাৰ উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ পৰা যিমানখিনি সহায় সহযোগিতা লাগে আমি পৰাপক্ষত দিবলৈ চেষ্টা কৰিম। আৰু বিশেষকৈ মই বেছি দীঘলীয়া নকৰোঁ, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই নাটখনৰ বাবে। আৰু সকলো আমাৰ যি ইয়াত পৰিৱেশন কৰিব যি আমাৰ ভাৱৰীয়াসকল আছে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা দিছোঁ। ধন্যবাদ বাৰু। মই এতিয়া বিষয়ববীয়াসকলৰ লগতে সঞ্চালক মহোদয়ক আজিৰ এই ভাওভাগীৰ অন্তৰালত সোমাই থকা কৰ্মশালাৰ অন্তত পূব গুৱাহাটী বিহু সন্মিলনে প্ৰকাশ কৰি উলিওৱা ঝুমুৰা আলোচনীখন উন্মোচন কৰিবলৈ ওলাইছোঁ। দীপেন দাস ডাঙৰীয়াই সম্পাদনা কৰা পূব গুৱাহাটী বিহু সন্মিলনৰ আলোচনী ঝুমুৰা উন্মোচন কৰিবলৈ ওলাইছে নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ সন্মানীয় সঞ্চালক, পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি সম্পাদক, মহিলা শাখাৰ সভানেত্ৰী সম্পাদিকা আৰু ওম সাই গণেশ প্ৰডাকশ্যনৰ বিষয়ববীয়াসকলক এজাৰি হাত চাপৰিৰে আজিৰ গ্ৰন্থভাগী উন্মোচন কৰিবলৈ মই আহ্বান জনাইছোঁ। ঝুমুৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই অংকীয়া ভাওনাক অংকীয়া নাট বুলি নকৈ ঝুমুৰা যাত্ৰা বুলি আখ্যা দিছিলে। আৰু ঝুমুৰা হ'ল
মহাপুৰুষীয়া সংস্কৃতিৰ এক অনুপম শব্দ, অনুপম সম্পদ, অনুপম সংস্কৃতি। এই ঝুমুৰা নামেৰে পূব গুৱাহাটী বিহু সন্মিলনীয়ে এই ঝুমুৰা গ্ৰন্থখন, এই ঝুমুৰা আলোচনীখন প্ৰকাশ কৰি উলিয়াইছে। সম্পাদক দীপেন দাস এজাউৰী জোৰকৈ হাত চাপৰি বজাই সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ। আৰু আটাইকে মই পুনৰবাৰ তেখেতলোকৰ আসনসমূহত গ্ৰহণ কৰি আমাৰ পৰৱৰ্তী কাৰ্যসূচীৰ মাজলৈ আগুৱাই যাবলৈ আপোনালোকৰ পৰা অনুমতি বিচাৰিছোঁ। শ্ৰদ্ধাভজন ভাওনাপ্ৰেমী ৰাইজ, কলাপ্ৰেমী ৰাইজ, নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰ শিল্পগ্ৰাম এই কলা গাঁৱত এই মুহূৰ্তত আপোনালোকে সন্মুখত এক নামঘৰৰ এক অপূৰ্ব পৰিৱেশৰ নিচিনা এক পৰিৱেশৰ মাজত আপোনালোকে আছে। আহক এতিয়া আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ যুগমীয়া ৰচনা অংকীয়া নাট ৰুক্মিণী হৰণৰ আধাৰত মঞ্চস্থ কৰিবলৈ ওলোৱা ৰুক্মিণী হৰণ ভাওভাগীৰ মাজলৈ আগবাঢ়ো। ভাও পৰিচালক পল্লৱজ্যোতি বৰুৱা। মই ভাও পৰিচালক তথা দোহাৰৰ নেতৃত্বকাৰী শিল্পীসকলক আজিৰ নাটভাগীৰ গায়ন বায়নেৰে মহাপুৰুষীয়া পৰম্পৰাৰে আগুৱাই আনিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। অসমীয়া কৃষ্টিয়ে উৰুলি বাউৰিলে আজি গোটেই পৰিৱেশটো গায়ন বায়নক আদৰি আনিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আৰু এজাউৰী হাত চাপৰি পুনৰবাৰ আদৰি আনক মহাপুৰুষ গুৰুজনাৰ মহান কৃষ্টি ৰুক্মিণী হৰণ নাটভাগী। Mukang karati vasalam pangu langoyate grip yat kripa tamaham bandhu paramananda madhava madhava যিজনে পৰম গুৰুৰ চৰণ দৰিখন হলে পংগু জন আকাশ লংঘব পাৰে যিজন পৰম গুৰুৰ চৰণ দৰিখন পালে মুকজনৰো মাত ফুটে আহকচোন সেইজন পৰম গুৰুৰ এখনি ভাওনা ৰুক্মিণীৰ হৰণ আপোনাৰ আগত পৰিবেশন কৰিব লৈছো তাৰ আগমুহূৰ্তৰ এই পূৰ্বৰংগ গায়ন বায়ন